হেল্ল' গাইজ, গুড মৰ্ণিং অল অফ ইউ গাইজ। এটা বেয়া খবৰ ইউটিউবাৰসকলৰ বাবে, কিছু সংখ্যক ইউটিউবাৰৰ বাবে। বেয়া খবৰটো এইটো যে যদি আপোনালোকৰ চেনেলত কিবা স্পাম কৰি হওক, কিবা মানে ডুপ্লিকেট কৰি হওক ছাবস্ক্ৰাইবাৰ আপুনি কাউণ্ট কৰিছে, ধৰি লওক আপোনাৰ 4-5টা জিমেইল আছে, জিমেইল দি পেলাই আপুনি কাউণ্ট কৰিছে ছাবস্ক্ৰাইবাৰ, আৰু এটা মোবাইলৰ পৰা এটা IP এড্ৰেছৰ পৰা, তেনেহ'লে সেই ছাবস্ক্ৰাইবাৰসমূহ ৰিমুভ কৰি দিয়া হ'ব। বন্ধুসকল, সত্য কথা, 13 আৰু 14 ডিচেম্বৰ মাহৰ 13 আৰু 14 তাৰিখে ডিলিট কৰা হ'ল। অলৰেডি মোৰ চেনেলৰ পৰা ডিলিট কৰা হ'ল। মানে কেনেকৈ আছিলে, প্ৰায় 23টা ছাবস্ক্ৰাইবাৰ ডিলিট হ'ল মোৰ চেনেলৰ পৰা। আপোনালোকক স্ক্ৰীনশ্বট দেখুৱাই মই প্ৰুফ কৰি দিম। বন্ধুসকল, আপোনালোকে চাই আছে স্ক্ৰীনশ্বটবিলাক। বন্ধুসকল চাওক, প্ৰথমটো চাওক আৰু দ্বিতীয়টো চাওক। বন্ধুসকল, আচলতে কি হ'ল, কিয় ডিলিট কৰিছোঁ মই কওঁ। যেতিয়া মই নতুন ইউটিউব চেনেল ক্ৰিয়েট কৰিছিলোঁ, যাৰে তাৰে মোবাইল পাইছিলোঁ, একে IP এড্ৰেছত বেলেগ বেলেগ জিমেইল দি মই পেলাই ছাবস্ক্ৰাইব কৰিছিলোঁ মোৰ ইউটিউব চেনেল। তো ব'লক আমি পলিচিটো দেখুৱাই দিওঁ, ইউটিউবৰ পলিচিটো কেনেধৰণৰ। পলিচিটো এনেধৰণৰ, আপোনালোকে ক্ৰিয়েটাৰ ষ্টুডিঅ'ত গৈ পেলাই আপোনালোকে মনিটাইজ অপশ্যনত অ'পেন কৰাৰ পিছত আপোনালোকে ইয়াত চাব ষ্টাৰ মাৰ্ক দি আছে। আপুনি চাই আছে প্ৰথম যিটো চাই আছে, চাই আছে অন ডিচেম্বৰ 13, 14, 2018 ইউ হেভ চি নটিচেবল ডিচাৰ্জ ইন ইউৰ ছাবস্ক্ৰাইবাৰ কাউণ্ট উইল ৰিমুভ দ্য স্পাম ফৰ ইউৰ চেনেল। ঠিক আছে, মই অলপ বেছিকৈ পঢ়ি চাওঁ। ইয়াত লাৰ্ণ মোৰ আছে, লাৰ্ণ মোৰত মই ক্লিক কৰি আছোঁ। ইয়াত কৰাৰ পিছত আপোনালোকে চাই আছে ছাবস্ক্ৰাইবাৰ কাউণ্ট। ইয়াত চাই আছে আপুনি ধুনীয়াকৈ 13/4/2018 যিবিলাক ছাবস্ক্ৰাইবাৰ আপুনি কাউণ্ট কৰিছিলে ডুপ্লিকেট কৰি, সেইবোৰ ডিলিট কৰি দিয়া হ'ব। অলৰেডি মোৰ পৰা ডিলিট হ'ল। এতিয়া ইয়াত লিখিছে দুটা হেৰি। ইয়াত চাওক ইয়ৰ চেনেল পেজ, আৰু নেক্সট আহিছে তাৰপিছত লিখিছে ভিডিঅ' ৱাচ পেজ। ঠিক আছে, এইবোৰ চাই আছে কেনেধৰণে ইউজ কৰিব লাগিব, নহ'লে ইউটিউব পলিচিৰ খিলাফ হৈ যাব। স্পাম ছাবস্ক্ৰাইবাৰ চাই আছে ইয়াত। এই পলিচিটো মই আপোনালোকক এই ভিডিঅ' ডিছক্ৰিপশ্যনত দি দিম, সম্পূৰ্ণ পলিচিটো আপোনালোকে পঢ়ি ল'ব পাৰিব। ঠিক আছে বন্ধুসকল, আপোনালোকে যি কি নহওক এনেকৈ আৰু ভুল নকৰিব। এটা মোবাইলত আপোনাৰ নিজৰ ভিডিঅ' নিজে নাচাব, লগতে এটা মোবাইলত দুটাকৈ জিমেইল কাউণ্ট হেৰি কৰি নাৰাখিব। বেলেগ এটা মোবাইলৰ পৰা আপোনাৰ ভিডিঅ' চাব। যিটো মোবাইলৰ পৰা আপুনি ভিডিঅ' আপলোড কৰিব, সেইটোতে আপোনাৰ ভিডিঅ' নাচাব। ঠিক আছে, আপোনাৰ নিজৰ ভিডিঅ' নিজে আপলোড কৰি নাচাব। আৰু এনেও কি আপুনি আপলোড কৰিছে, আপুনি কি চাব আৰু বেলেগ জিমেইলেৰে, বেলেগৰ মোবাইলেৰে চাব। কিন্তু এটা মোবাইলত দুটা জিমেইল আছে, আপুনি ভাবি আছে যে দুটা জিমেইল কেনেকৈ গম পাব, কিন্তু গম পাই যাব। এটা IP এড্ৰেছত থাকিব, গতিকে বেলেগ এটা চিমেৰে বেলেগ এটা জিমেইলেৰে বেলেগ এটা মোবাইলৰ পৰা আপুনি চাব, ৱাচ কৰিব ভিডিঅ'বোৰ। অ'কে, এতিয়া আমি আহোঁ নেক্সট যিটো আপডেট। নেক্সট আপডেটটো ভিউৱাৰ্ছসকলৰ বাবে। ভিউৱাৰ্ছসকলৰ বাবে এটা ভাল আপডেট যে আগত কি হৈছিলে, যিকোনো ইউটিউবাৰৰ ভিডিঅ' চোৱাৰ আগত থাম্বনেইল দিছিলে, একদম মানে কিবা এটা পটককৈ মানে চাবলগীয়া এটা থাম্বনেইল দিছিলে, আৰু থাম্বনেইলটো চোৱাৰ পিছত ভিডিঅ'টো বেলেগ হৈছিলে। গতিকে সেইসকলৰ বাবে এটা দুখজনক, ইউটিউবাৰসকলৰ বাবে আৰু ভিউৱাৰ্ছসকলৰ বাবে ভাল যে ভিডিঅ'টো ক্লিক কৰাৰ আগত এনেধৰণে প্লে হৈ থাকিব, চাব পাৰিব যে ভিডিঅ'টোৰ ভিতৰত আছে কি। আচলতে মানে বিস্কুটৰ পেকেটত ধুনীয়াকৈ নাম চাম লিখি দিলে, বিস্কুটৰ পূৰা এডভাৰটাইজ দি দিলে, আৰু বিস্কুটৰ পেকেটৰ বিস্কুটবিলাক বেয়া, সেই তেনেকাই। ঠিক আছে, এনেকাই আৰু ডুপ্লিকেট কৰিব নোৱাৰিব। অ'কে, আজিৰ ইনফৰমেশ্যন ইমান আছিলে। ৰাতিপুৱা সময় কুঁৱলী পৰি আছে, চাইছে, জাষ্ট ইনফৰমেশ্যনটো আপোনালোকক দিলোঁ।